নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে তোমালোক অলপ হ'লেও উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'ৰ পৰা কিছু হ'লেও উপকৃত হ'ম বুলি ভাবিছা, তেনেহ'লে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা, যাতে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তাৰ ন'টিফিকেশ্যন তোমালোকে পাই যোৱা। আৰু ভিডিঅ'টো কেনে পালা তাক জনাবলৈ নাপাহৰিবা। আজি আমি ডিছকাছ কৰিম টেন্স, ইংলিছ গ্ৰামাৰ টেন্সৰ ওপৰত। টেন্স তিনি প্ৰকাৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। আমি এইটো সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰ, আৰু ইয়াৰে আকৌ প্ৰত্যেকৰে ভাগ কেইটাকৈ আছে? চাৰিটাকৈ। চিম্পল বা ইনডেফিনিট টেন্স, কণ্টিনিউৱাছ টেন্স, পাৰফেক্ট টেন্স আৰু পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আজি ইয়াৰে আমি চাৰিটাকৈ ভাগ যিটো আছে, টোটেল হ'বগৈ 12টা। আজি আমি ডিছকাছ কৰিম প্ৰেজেণ্ট টেন্সৰ, চিম্পল প্ৰেজেণ্ট টেন্সৰ ওপৰত। বৰ্তমান সময়ত যিবোৰ কাম বা ঘটনা, চিৰন্তন সত্য, সাধাৰণ সত্য আৰু অভ্যাসগত কাম, এই তিনি প্ৰকাৰৰ বাক্য আমি যদি ব্যৱহাৰ কৰোঁ, ইংলিছত ট্ৰেন্সলেট কৰোঁ, তেনেহ'লে আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব বা ক'ব লাগিব। সেইটো মনত ৰাখিবা। চিৰন্তন সত্য যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ, জেনেৰেল ট্ৰুথ সাধাৰণ সত্য, আৰু অভ্যাসগত কাম, এইবিলাক তেতিয়া আমি কি টেন্সত লিখিম? এইবিলাক ঘটনা চিম্পল প্ৰেজেণ্ট টেন্সত। ইয়াৰ আকৌ দুটা ষ্ট্ৰাকচাৰ আছে। এটা হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান ব্ৰেকেটত এছ বা ই এছ প্লাছ অ'। এই এছ বা ই এছটো কেতিয়া বহে সেই বিষয়ে আমি ডিছকাছ কৰিম অলপ পাছত। প্ৰথমে আমি ষ্ট্ৰাকচাৰকেইটা চাই লওঁ। ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ অবজেক্ট। এছ মানে হৈছে ছাবজেক্ট, ভি হৈছে ভাৰ্ব, অ হৈছে অবজেক্ট। তেতিয়া আমি কি ক'লোঁ যে চিম্পল প্ৰেজেণ্ট টেন্সত আমাৰ কোনবিলাক ঘটনা জড়িত হৈ থাকে? চিৰন্তন সত্য হ'ব লাগিব, সাধাৰণ সত্য হ'ব লাগিব আৰু হেবিচুৱেল ট্ৰুথ হ'ব লাগিব, মানে অভ্যাসগত কাম হ'ব লাগিব। আমি ইয়াৰ দুটামান এক্সাম্পল চাওঁচোন। মানুহ মৰণশীল। মানুহ মৰণশীল বুলি ক'লে আমি সকলোৱে জানো যে মানুহ জন্ম হ'লে মৃত্যু হয়। কাৰোবাৰ বোলে বহুত টকা পইচা আছে, সি জীয়াই থাকিব বিচাৰোঁ ক'লে পাৰিব জানো? নোৱাৰে নহয়। সেইটো এটা কি হ'ব? চিৰন্তন সত্য, যিটো ইউনিভাৰ্চেল ট্ৰুথ। তেতিয়া মেন ইজ মৰ্টেল, এইটো আমাৰ 2 নম্বৰ ষ্ট্ৰাকচাৰটো ব্যৱহাৰ হ'ল। ইয়াত ভাৰ্ব নাই, সেইকাৰণে ইজটোৱে হৈছে মেইন ভাৰ্ব ইয়াত। 2 নম্বৰতে চাওঁ, পৃথিৱী ঘূৰণীয়া। পৃথিৱীখন ঘূৰণীয়া আমি সকলোৱে জানো, এইটো এটা চিৰন্তন সত্য। দ্য আৰ্থ ইজ ৰাউণ্ড হৈছে এইখিনিলৈকে। মাজে সময়ে সি আমাৰ ঘৰলৈ আহে, সি মাজে সময়ে তেতিয়া আমাৰ ঘৰলৈ আহে, এইটো এটা সাধাৰণ সত্য। হি ছম টাইম কমছ টু আৱাৰ হোম। কমছ এইটো ভাৰ্ব হয়নে? ভাৰ্বৰ লগত এছ এটা যোগ হৈছে। সেই এছটো কেতিয়া যোগ হয়? যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ থাকে। ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ থাকে, তেতিয়া ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়। এইখিনিলৈ ঠিক আছে? বুজি পাইছা তোমালোকে? সদায় মনত ৰাখিবা যে যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, যেনে হি, চি, ৰাম, যদু, মধু, এনেকুৱাবিলাকৰ ক্ষেত্ৰত যদি চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়, তেনেহ'লে ভাৰ্বৰ লগত সদায় এছ বা ই এছ যোগ হ'ব। এইখিনিলৈকে ঠিক আছে? তাৰপৰা নেক্সট এটা চাওঁ, দিছপুৰ অসমৰ ৰাজধানী। এইটো এটা সাধাৰণ সত্য, কিয়নো আজি দিছপুৰ অসমৰ ৰাজধানী হৈ আছে, কাইলৈ হয়তো বেলেগো কৰি দিব পাৰে, সেইটোৱে সেইকাৰণে সাধাৰণ সত্য। এইটো কেতিয়াও চিৰন্তন সত্য নহয়, কিন্তু চিৰন্তন সত্য নহ'লেও এইটো চিম্পল প্ৰেজেণ্ট টেন্সতে আমি লিখিব লাগিব, কাৰণ এইটো সাধাৰণ সত্য। বৰ্তমান হৈ আছে দিছপুৰ অসমৰ ৰাজধানী। দিছপুৰ ইজ দ্য কেপিটেল অফ আছাম। ইজ বহিছে, দিছপুৰ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰতে পৰিব, কাৰণ এই বিষয়ে আমি ডিছকাছ কৰি দিম বাৰু পাৰ্চনখিনি। সেইকাৰণে ইজ বহিলে দিছপুৰৰ লগত। যদি আই থাকিলেহেঁতেন তেনেহ'লে এম বহিব, যদি আই থাকে তেনেহ'লে এম বহিব, ইউ থাকিলে
আৰ বহিব আৰু ডে থাকিলে আৰ বহিব উই থাকিলেও আৰ বহিব আৰু বাকীবিলাকৰ লগত ইজ সাধাৰণতে ব্যৱহাৰ হয় আই উই ইউ ইউ ডে বাকীবিলাকৰ ক্ষেত্ৰত ইজ ব্যৱহাৰ হয় সিম্পল প্ৰেজেন্ট টেন্সত কিছুমান সময় ব্যৱহাৰ হয় সেইবিলাক হৈছে অলৱেজ সমটাইম অফেন ইউজুৱেলি জেনেৰেলি এভৰি উইক মৰ্নিং নাইট ডে ইভিনিং মৰ্নিং ডাবল হৈ গ'ল এভৰি উইক বা এভৰি মৰ্নিং এনেকৈ হ'ব এভৰি নাইট এভৰি ডে এইবিলাক ব্যৱহাৰ হয় আমি যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ দিয়ে তেতিয়া যদি আমি এই সময়বিলাক থাকে তেনেহ'লে আমি চকু মুদি লিখি দিব পাৰিম সিম্পল প্ৰেজেন্ট টেন্সত আৰু সিম্পল প্ৰেজেন্ট টেন্সৰ ষ্ট্ৰাকচাৰ দুটা মনত ৰাখি থবা আৰু তোমালোকে ভাৰ্ব লিষ্টখন মুখস্থ কৰি ল'বা ভাৰ্ব লিষ্ট প্ৰায় প্ৰয়োজন হ'ব মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে ভাৰ্ব লিষ্টখন মুখস্থ কৰি ল'বা তোমালোকে যদি মোৰ আগৰ ভিডিঅ' নাই চোৱা তেনেহ'লে মোৰ প্লেলিষ্টত গৈ আগৰ ভিডিঅ' চাব পাৰিবা কাৰেক্ট টেন্স দুটামান কৰি চাওঁ বেছি কৰিলেও আকৌ ভিডিঅ'টো দীঘল হৈ যায় দেয়াৰ বেকেটত আছে বি এ জু ইন কলকাতা কলকাতাত কি আছে এখন চিৰিয়াখানা আছে দেয়াৰ ইয়াত ছাবজেক্ট নাই যেতিয়া ছাবজেক্ট নাথাকে মেইন ছাবজেক্ট নাথাকে তেতিয়া আমি দেয়াৰ আৰু ইটৰ ব্যৱহাৰ কৰোঁ ইন্ট্ৰডাক্টৰী দেয়াৰ আৰু ইটৰ ব্যৱহাৰ কৰোঁ এইটো মনত ৰাখিবা যেতিয়া ছাবজেক্ট নাথাকে তেতিয়া আমি দেয়াৰ আৰু ইট ইন্ট্ৰডাক্টৰী ব্যৱহাৰ কৰোঁ দেয়াৰ বি এ জু ইন কলকাতা এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ হ'ব বুলি আমি জানো কাৰণ কলকাতাত এখন চিৰিয়াখানা আছে কেইখন কৈছে এখন এ জু কৈছে দেয়াৰ তেতিয়া কি হ'ব দেয়াৰ ইজ হ'ব ইজ এ জু ইন কলকাতা ঠিক আছে যদি এইটো এখন জুৰ কথা নকৈ যদি বহুতো কথা ক'লেহেঁতেন তেতিয়া নিশ্চয় আমি জানো যে দেয়াৰ লগত আৰ বহিব কাৰণ এইটো প্লুৰেল হৈ গ'লে এইটো আৰ বহিব কাৰণ এখনতকৈ বেছি কৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগতহে ইজ বহে যদি এইটো এখনতকৈ বেছি হৈ যায় তেতিয়াতো আৰ বহিব নেক্সটটো চাওঁ দ্য বাছ ইউজুৱেলি এৰাইভ এট 6 o'clock যেতিয়া আমি এই সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হোৱা সময়বোৰ দেখোঁ এইটো আছে ইউজুৱেলি আছে আৰু কি কৈছিলোঁ যে অলৱেজ কৈছিলোঁ সমটাইম কৈছিলোঁ অফেন কৈছিলোঁ জেনেৰেলি কৈছিলোঁ এভৰি ডে এভৰি উইক এনেকুৱা ধৰণৰ কৈছিলোঁ তেতিয়া আমি এইটো কি টেন্সত হ'ব সিম্পল প্ৰেজেন্ট টেন্সত হ'ব আমি সকলোৱে গম পালোঁ এতিয়া আমি চাম সিম্পল প্ৰেজেন্ট টেন্সত ইয়াত ভাৰ্ব আছে ভাৰ্বৰ লগততো হয় এছ বা ইএছ যোগ হ'ব কাৰণ বি যদি থাকিলে হয় এইটোৰ দৰে বি থাকিলেহেঁতেন তেতিয়াহে এম ইজাৰ বহিলেহেঁতেন ইয়াত যদি ভাৰ্ব আছে তেতিয়াহ'লে নিশ্চয় ফাৰ্ষ্ট ষ্ট্ৰাকচাৰটো মতে হ'ব তেতিয়া কি হ'ব দা বাছটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তেতিয়া ভাৰ্বৰ লগত কি হয় এছ বা ইএছ যোগ হয় যদি আই থাকিলেহেঁতেন তেতিয়া এৰাইভেই হৈ গ'লহেঁতেন এতিয়া দা বাছ ইউজুৱেলি arrives at 6 o'clock ঠিক আছে এইখিনিলৈকে যদি এইটো আই থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া এৰাইভেই হ'লহেঁতেন যদি উই থাকিলেহেঁতেন তেতিয়াও এৰাইভ হ'ব ভাৰ্বৰ লগত কেতিয়া এছ বা ই এছ যোগ হয় যেতিয়া এইটো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নেক্সট আৰু এটা চাওঁ হি প্লে ক্ৰিকেট এভৰি ডে আমি এভৰি থাকিলে সদায় গম পাম যে এইটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য ঠিক আছে এইখিনিলৈকে যে গম পালা তোমালোকে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য তেতিয়া ইয়াত চাম যে ছাবজেক্টটো কি আছে ছাবজেক্টটো তোমালোকে ক'বা হি আছে হিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া কি হয় ভাৰ্বৰ লগত এছ বাই এছ যোগ হয় তেতিয়া হি প্লেজ ক্ৰিকেট এভৰি ডে
এভৰিডে ঠিক আছে এইখিনিলৈকে বুজি পাইছে মোৰ ভিডিঅ'টো চাই তোমালোকে কেনে পালা তাক জনাবলৈ নাপাহৰিবা লগতে যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু লাইক কৰিবলৈ নাপাহৰিবা লগতে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা ধন্যবাদ কাইলৈ আমি ডিছকাছ কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ওপৰত নেক্সট প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আহিব আৰু ভাৰ্বল লিষ্টখন তোমালোকে মুখস্থ কৰি ল'বা ধন্যবাদ